আমি দৰিদ্ৰ মানুহ আমাক সমাজত কোনেও গুৰুত্ব নিদিয়ে আমি যদি হাজিৰা কাম নকৰো দুবেলা দুমুঠি খাবলৈও নাপাওঁ মা দেউতা ভন্টি আৰু মই ইয়া আমাৰ সৰু পৰিয়াল মই মোৰ পৰিয়ালৰ সৈতে বহুত সুখী এতিয়া কেতিয়াবা মনত পৰেনে সেই লৰালিৰ ধেমালিবোৰ মনত পৰেনে স্কুলত ছাৰক কেনেকৈ মিছা কথা কৈ ঘৰলৈ পলাই অহাৰ কাহিনীবোৰ যিবোৰ কাহিনী বৰ্ণনা কৰিব নোৱাৰি সকলোৱে নিজৰ নিজৰ জীৱনৰ কথা এবাৰ ভাবি চাওকচোন কিমান যে আনন্দ আছিল সেই অতীতৰ সময়বোৰত না কিবা চিন্তা না কিবা ঝামেলা একোই নাছিল সেই দিনবোৰ এতিয়া সময়ৰ গতিত সকলো সলনি হৈছে সময় সঁচাকৈ বৰ নিষ্ঠুৰ কেতিয়াও ৰৈ নাথাকে কাৰোৰে বাবে যিমানেই ডাঙৰ হৈ আহিছো সিমানেই নিজ নিজ চিন্তা আৰু দায়িত্ব সিমানেই বেছি হ'ব ধৰিছে কি কৰো কি নকৰো একো ভাবি পোৱা নাই লগৰ সমনীয়াবোৰ নিজ নিজ কামত ব্যস্ত হৈ পৰিল আৰু লগৰ ছোৱালীবোৰ এতিয়া বিয়া হৈ গৈ পৰিয়ালৰ দায়িত্ব বহন কৰি আছে সকলোৱে নিজৰ জীৱন আৰম্ভ কৰিছে চৰকাৰী চাকৰি এটাৰ পাছত আৰু কিমান ঘূৰিম ভাগৰি পৰিছো আজি পৰ্যন্ত এটা চৰকাৰী চাকৰি ল'বলৈ সক্ষম নহলো গোটেই অসম ঘূৰিলো চাকৰি বিচাৰি বিচাৰি ভাগৰি পৰিছো কেতিয়াবা কৰবাত যাব লগা হলেও টকাৰ অভাৱত যাব নোৱাৰো গলেও বেলেগ মানুহৰ পৰা ধাৰ ল'ব লগা হয় হোটেলত ভাত ৰুটি খাব লগা হলেও এবাৰ চাই লৈহে খাওঁ যে মোৰ পকেটত কেইটাবা টকা আছে গুৱাহাটীত এটা সৰু কাম কৰি কৰি দৰমহাতকৈ নিজৰ টকাহে বেছি গ'ল গুৱাহাটীত সকলো টকাৰ খেল টকা নহলে আজি পৃথিৱীত কোনো নাচায় টকা নহলে আজি পৃথিৱীত একো নাই চাৰিওফালে কেৱল টকাৰ খেল আৰু মাজত আমি দুখীয়া মানুহবোৰ সোমাই একো কৰিব নোৱাৰো মাত্ৰ বঠা নোহোৱা নাওখনৰ দৰে এফালৰ পৰা আনফাললৈ গৈ থাকিব লাগে চৰকাৰী চাকৰিও একেই লাখ টকা দে চাকৰি ল অকল টকা 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 কাৰোবাক ভাল পালেও পাছত টকাৰ বাবে এৰিব লগা হয় অসমৰ হাজাৰ হাজাৰ লোকে বৰ্তমান টকাৰ অভাৱৰ বাবে বহিৰাজ্যত গৈ কাম কৰিব লগা হৈছে অসমৰ লাখ লাখ ল'ৰা ছোৱালী এতিয়া অসমত নাই সকলোৱে নিজৰ নিজৰ জীৱনৰ কথা ভাবি আজি বহিৰাজ্যত আহি ঘৰ আৰু পৰিয়ালটোক সুন্দৰভাৱে চলাই আছে বহিৰাজ্যত চাগে অসমৰ দৰে নহয় অসমত কিছুমান কামৰ ক্ষেত্ৰত টকা দিবলগীয়া হয় কিন্তু বহিৰাজ্যত শিক্ষাৰ ওপৰত ভিত্তি কৰি কাম পায় সেইবাবে এই ৰাজ্যবোৰ বহুত উন্নত অসমখন কিছুমান বিশেষ অজ্ঞানী মানুহৰ বাবে টকা খোৱা চৰিত্ৰৰ বাবে ধ্বংসৰ দিশত গৈ আছে ধনী মানুহ ধনী হৈ গৈ আছে আৰু দুখীয়াবোৰ দিনে দিনে আৰু বেছি দুখীয়া হৈ গৈ আছে সঁচাকৈ আজিৰ যুগত জীয়াই থাকিবৰ বাবে কম সংঘাত কৰিব নালাগে মৃত্যুৰ পাছতহে একো নাই আৰু জীয়াই থকা দিনকেইটাত মোৰ মতে পাগল মানুহতকৈ সুখী মানুহ এই পৃথিৱীত কোনো নাই কাৰণ সিহঁতৰ একো চিন্তা নাই মুক্ত বিন্দাস এইদৰে পাৰ হৈ আমাৰ দুখীয়া মানুহৰ এটা সংগ্ৰামী জীৱন